বছৰৰ প্ৰথম দিনটো আৰম্ভণি কৰিলোঁ এনেদৰে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুতো শুভেচ্ছা জনাইছোঁ। সকলোৰে বছৰটো ভালে যাওক তাৰে কামনা কৰিছোঁ। ক'ত গ'লোঁ এটা ধুনীয়া পৰিৱেশৰ মাজত কালি শেষৰ দিনটো উপভোগ কৰিলোঁ। অলপ ভিডিঅ' কৰি থৈছিলোঁ, বিশেষ ভিডিঅ' কৰা নহ'ল। ঠিক আছে, তাকে অলপ আপোনালোকৰ আগত দেখাবলৈ লৈছোঁ, ব'লক। প্ৰকৃতি সুন্দৰ পৰিৱেশৰ মাজত উপভোগ কৰিবলৈ আহিলোঁ বছৰৰ শেষৰ দিনটো। কি ধুনীয়া পৰিৱেশ দেখি মনটো ভাল লাগি গ'ল। আহিছোঁ সকলোৱে লগে ভাগে এসাঁজ খাওঁ বুলি বছৰৰ শেষৰ দিনটোত। এইফালে আমাৰ ব্যস্ত হৈ আছে ফটো মৰাত। ফটো মৰা মানুহকেইটাও ঠিক আছে। আহি পাই আমি খাবলৈ ল'লোঁ একাপ ধুনীয়া লাল চাহ সকলোৱে। এনেকৈ আৰু থিয় হৈ হ'লেও যেনেকৈ হ'লেও লগে ভাগে খোৱা মজাই বেলেগ নহয়নে? এইফালে মাংস বনাইছে পাইতাই, আৰম্ভ হৈ গৈছে আৰু। মই গাহৰি পুৰিবলৈ চিক বনাই আছোঁ। এইটো আমাৰ টুকটুক আহিছে, ধুনীয়াকৈ বহি আছে। এইফালে সকলোৱে কামত লাগি আছে। বছৰৰ শেষৰ দিনটোত নদীৰ কিনাৰত ধুনীয়া পৰিৱেশৰ মাজত সকলোৱে নাচি বাগি লগতে এসাঁজ খালোঁ। সঁচাকৈ খুব ভাল লাগিলে। এইটো আমাৰ টুকটুকটোৱে আহি পিনি আমনি কৰা নাই বাৰু দেই, ধুনীয়াকৈ আহি বহি আছে হিহি। এফালে কামত লাগি আছে, আলু কটাত ব্যস্ত, এফালে ফটো মৰাত ব্যস্ত। পাইতাই খানা বনাইছে, মাংস পেগুদাই জুই ধৰাত ব্যস্ত। সকলো আৰু এনেকৈ। বেছিকৈ ভিডিঅ'টো কৰা নহ'ল কাৰণ নচাত লাগিলোঁ, খোৱাত লাগিলোঁ, ফুৰাত লাগিলোঁ। অলপ যিকণ ভিডিঅ' কৰিছোঁ তাকে অলপ দি দিছোঁ। কিমান কষ্ট কৰিছে ফটো মাৰিবলৈ। হৈ যাব। এইফালে ময়ো দুখনমান ফটো মাৰি ল'লোঁ। সকলোৱে মাৰিছে, মইনো কিয় থাকি যাওঁ ন? এই বছৰৰ শেষৰখন ফটো। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ আহিব লগা ভিডিঅ'বোৰ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা অন্য ভিডিঅ' লৈ। বাই বাই। পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।